हेलो दोस्तों, तो कैसे हैं? जार এটা সময়ত সকলো আছিল, তো লৰা আছিল, স্বামী আছিল, সকলো আছিল, কিন্তু এতিয়া কি কৰিব লগা হৈছে? এটা পাগলৰ নিচিনা বনাই বনাই ঘূৰি ঘূৰি মাগি খাব লগা হৈছে। আৰু যাৰ এতিয়া একোৱে নাই, বৰ্তমান এটা ঘৰো নাই থকাৰ, ৰাস্তাত থকা এটা ঘৰত কেনেকৈ থাকে, কেনেকৈ বাস কৰি আছে, তাৰ পৰিৱেশটো মই আপোনালোকক এবাৰ দেখাবলৈ গৈ আছোঁ। মহিলাজনী কেনেদৰে আছে আপোনালোকে চাওক, লক্ষ্য কৰক এবাৰ। হাতত টালি টোপোলা লৈ সকলো সময়তে হাতত লাঠিডাল থাকেই। কোনোবাই যদি কিবা বেয়া কথা কয় তেনেহ'লে সেই লাঠি দি মাৰিবলৈ আহে। কিন্তু আজি হঠাৎ কিবা হ'ল, আজি মই ৰেকৰ্ডিং কৰি আছোঁ তথাপিও মোক একো কোৱা নাই। এই ঘৰখনত বহি সকলো সময়তে কান্দি থাকে, আৰু ৰাস্তা দি কোনোবা চাইকেল লৈ বা গাড়ী লৈ গ'লেও সকলো সময়তে চিঞৰি থাকে, আজে বাজে যা তা বকি থাকে। এতিয়া ঘৰৰ ভিতৰত যাব আৰু তাৰ লগত থকা টালি টোপোলাবিলাক সুন্দৰকৈ এটা ছাইডত ৰাখি থ'ব। তাইৰ দৃশ্যটো চালে সঁচাকৈ বহুত দুখ লাগে, কেনেদৰে জীৱন যাপন কৰি